নমস্কাৰ বন্ধুসকল, কা বিৰোধী আন্দোলনত স্বতঃস্ফূৰ্তভাৱে জড়িত হৈ বৰহাৰণী বিষয়া এতিয়া ব্যস্ত শ্বুটিঙত। পিছে এইকেইদিনত ফাগুনেটোক বৰকৈ আমনি কৰি আছে। মাত্ৰ 30 দিন তুমি আহিবানে? মাত্ৰ 30 দিন তুমি আহিবানে? মহাময়ী অভিনেত্ৰীগৰাকী বৰ্তমান বহুকেইটা গীতৰ ভিডিঅ' শ্বুটিঙত ব্যস্ত আছে। ফাগুনে আবিৰ ছটিয়াই কুলি কেতেকীয়ে গীত গায় গুণ 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 গুণ। দেৰগাঁৱত চলিছে বৰহাৰণী বিষয়া অভিনীত মিউজিক ভিডিঅ'টোৰ শ্বুটিং। শ্বুটিঙৰ মাজতে অভিনেত্ৰী বৰহাই ক'লে প্ৰিয় মা ফাগুনে আমনি কৰাৰ কথা। আনকি ফাগুনৰ ওপৰত লিখা এটি গীতো গুণগুণালে অভিনেত্ৰীগৰাকীয়ে। ফাগুনে তেওঁক কেনেকৈ আমনি কৰি আছে চাওকচোন এই ভিডিঅ'টো। বহুত দিনৰ মূৰত লাইভ আহিছোঁ। কিয় আহিছোঁ? কাৰণ ফাগুন যেনেকৈ মোৰ প্ৰিয় মা, বহুতৰে হয়তো প্ৰিয় মা, আমনি কৰে অলপ ফাগুনে। সেইকাৰণে হয়তো এনেধৰণৰে কিছুমান গীত আছিলে। ফাগুনে আবিৰ ছটিয়াই কুলি কেতেকীয়ে গীত গায় গুণ 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 গুণ। বাইকখিনি মই নাজানো, কিন্তু মোৰ মাহী নিকু মাহীয়ে ভালকৈ জানে। নিকু মাহী যদি আছে কেতিয়াবা গাই শুনাব যদি লাইভটো দেখে। আৰু মই দেৰগাঁৱত শ্বুটিং কৰি আছোঁ এটি বিহুসুৰীয়া গীতৰ। শান্তুমণিয়ে কোৰিঅ'গ্ৰাফ কৰি আছে, মই দেখুৱাম, তালৈকো লৈ যাম। দেৰগাঁৱৰ বৰ সুন্দৰ লোকেশ্যনত। আৰু এইবিলাক দেখিলেই মনটো ভাল লাগি যায়, অসমখন যে ইমান ধুনীয়া। গীতটো কণ্ঠদান কৰিছে জিতুল বৰুৱা আৰু আপোনালোকৰ জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশে। আৰু আমাৰ মেকআপ কৰিছে মিকনে। মই এতিয়া আপোনালোকক অলপ দৃশ্য দেখুৱাওঁ দেই। ৰিংকুৰিয়ান অভিনয় কৰিছে, ৰিংকুৰিয়ানো আছে অলিম্পিকাৰ লগত, অলিম্পিকা ভূঞা। আৰু মই অভিনয় কৰিছোঁ বাবুমণি ন, মোৰ এগেইনষ্টত কৰি আছে যে। আহা চেলফি উঠিম। এইটো হাত কিন্তু চবৰে একে হ'ল। একেলগে 1 2 3 4 1 2 3 4 5 6 7 আচ্ছা হিপটো 1 2 3 4 5 6 7 দেই আগৰবাৰ। এটো মিলিব লাগিব, মনে চাব দেই। স্মাইল ফেস ৰেডি 5 6 7 গো। দুটা আধা পৰে। মোহরে খুঁটিতে স্ট্রাইক করবে এটো ট্যাং ট্যাং কে না নহয় নাচিনেদি আহি আছে তো ব্যাকর পাহি আপোনালোক ধৰি দিলো। এই ৰূপম এই ট্যাং ট্যাং মে ये चाहिए टैंग टैंग लाफ्टर टैंग टैंग ए पार्कसन लाफ्टर पार्कसन অলিম্পিকা ভূঞা আছে, ৰাতি থিয়েটাৰ কৰি এতিয়া দিনত শ্বুটিং কৰিছে। মতাটোৱে কোৰিঅ'গ্ৰাফ কৰিছে যে নাই। বৰদৈচিলা থিয়েটাৰত আছে। বিৰাট ভাল অভিনেত্ৰী এগৰাকী, ধুনীয়া অভিনেত্ৰী। আৰু মোৰ বিশেষকৈ ভাল লাগিছে আজি বৰষা বাৰ লগত প্ৰথম মই এনেকৈ গানত শ্বুটিং কৰিছোঁ, বিৰাট ভাল লাগিছে। আৰু একেলগে আৰু আমাৰ গ্ৰুপৰ গোটেইখিনি ছোৱালী আছে, তেওঁলোকেও ভাল পাইছে। গোটেইকেইজনী একেবাৰে হেৰি হৈ আছে আৰু ফুল ফুলা দিছে। চব দেৰগাঁৱৰে নৃত্যশিল্পী, শান্তুমণি শৰ্মাৰ ষ্টুডেণ্টছ। ইয়াতে এনেকৈ শ্বুটিং কৰিছে, ভাল লাগি আছে মনটো। বিহু বুলি ক'লে ভালে লাগে। শিমলু আৰু ফুলিলে ভাল লাগিলে, কিন্তু বিভিন্ন ঠাইত দেখিছোঁ শিমলু ইতিমধ্যে ফুলিছে বৰ ধুনীয়াকৈ। এই যে শুকানৰ মাজতো যে সজীৱ ৰঙা শিমলু কলা ফুলে, সেই বস্তুটো আচলতে খুব মানে আমি প্ৰকৃতিৰ পৰা এটা সাহস ল'ব পাৰোঁ যে জীৱন এনেকুৱাই, মানে যিমান দুৰ্যোগ নহওক কিয় বা যিমানে প্ৰত্যাহ্বান নাহক কিয়, ক'ৰবাত সেই যে জীৱন শব্দটোৱে আচলতে এক সাহস। সেইকাৰণে মই যুৱ প্ৰজন্মৰ সকলোকে অনুৰোধ জনাইছোঁ যে যিকোনো বস্তুৱে চিৰস্থায়ী নহয় জীৱনত। যেনেকৈ সুখ থাকিলে দুখ আহে, সুখ থাকিলে তাত সমাধান
হ'বলগীয়া হৈছিল কিছুমান যে মই চব কথা সঁচাকৈ কওঁ কাৰণে কওঁ আৰু কিছুমান এনেকুৱা কেতিয়াবা কথা ওলায় যিটো সত্য নহয় আৰু বিশেষকৈ যেতিয়া সত্য নহয় সেই বস্তুবিলাকে কষ্ট দিয়ে আৰু মইতো আৰু চবকে গৈ গৈ ক'ব নোৱাৰোঁ যে এইটো নহয় এইটো নহয় তেনেকুৱা কিছুমান কথা শুনাৰ পিছত ডিপ্ৰেশ্যন হৈছিল মোৰ মই কাউন্সেলিং কৰিছিলোঁ তাৰপিছত এটা কথা উপলব্ধি কৰিলোঁ নহয় জীৱন জীয়াই থকাটো মোৰ অধিকাৰ এইটো মোৰ জীৱন এতিয়া আকৌ মই পিছলৈ যাবলৈ অনুৰোধ জনাইছোঁ শ্বট ল'বলৈ ৰৈ আছে শ্বটটো দি আকৌ